সকলোকে স্বাগতম জনাইছোঁ অনিন্দিতা ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমি বৰ্তমান ঠিকে আছোঁ। আৰু এতিয়া বাজিছে 6টা বজাই নাই ৰাতিপুৱাৰ। আজি হৈছে 22 ফেব্ৰুৱাৰী। আজিৰ দিনটো আমাৰ কাৰণে, আমাৰ ঘৰৰ সকলোখিনিৰ কাৰণে বহুত বেছি বিশেষ। সেয়ে ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ, আপোনালোককো দেখুৱাওঁ। তো ভিডিঅ'টি আৰম্ভ কৰোঁ, আপোনালোকে ভিডিঅ'টি শেষলৈ চাই যাব। আৰু এইফালে মেকুৰী এটা অহা যোৱা কৰি আছে, সেইটো কাৰণে মই তাৰ ফালে বাৰে প্ৰতি চাই আছোঁ। আৰু আজি বিশেষ দিনটো হৈছে আজি মোৰ ল'ৰা বুবু যে আপোনালোকে ভিডিঅ'ত প্ৰায় দেখি থাকে, তাৰ আজি জন্মদিন। সেয়ে সৰুকৈ ঘৰতে কিবা অলপ উদযাপন কৰিছোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু সিও আগলৈ ডাঙৰ হ'লে চাব পাৰিব যে কেনেকৈনো আমি তাৰ জন্মদিনটো বিশেষ হিচাপে সৰুকৈ হ'লেও উদযাপন কৰিছিলোঁ। সেই অৰ্থতে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু আজি বতৰটো দেখিছে নাই কেনেকুৱা হৈছে। বতৰটো কিবা আজি আৰু কালি কিবা এন্ধাৰ হৈ আছে, ৰ'দ মিয়াই নাই ভালকৈ। বাৰু ফৰকাল হ'লে এনেও মনবোৰো ভাল লাগে নহয় জানো। ঠিক আছে বাৰু, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই যাব, ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈ চাই যাব। আচলতে এই কামখিনি ৰাতিয়ে কৰিব লাগিছিল, কালি ৰাতিয়ে, কিন্তু বুবু ইমান দেৰিকৈ শুইছে। কালি সি শুওঁতে নাই বুলিও 1-1:30 বাজি গৈছে। সি সদায় 11টাৰ পৰা 12টাৰ ভিতৰত শুৱে। আমিও ভাবিলোঁ যে সি 12টা মানত শুই যাব আৰু আমি মানে এইবিলাক বেলুনবিলাক ঠিক কৰি ল'ম। কিন্তু নাই, সি কালি 1টা বজাত শুলে। ভাবিলোঁ নাই, আমি অলপ শুই লওঁ, ৰাতিপুৱা সোনকালে উঠি কামখিনি জল্দি কৰি ল'ম। আৰু এতিয়া আৰম্ভ কৰিছে প্ৰথমে পায়স বনাবলৈ। ইয়াতে গাখীৰখিনি দিছে আৰু গৰম হ'বলৈ। আৰু কি আইটেম বনাব মই আপোনালোকক দেখুৱাই দিওঁ। আৰু এয়া বিলাহী সৰিয়হ বনাব মাছ দি, আৰু এইফালে জহা চাউল তিয়াই ৰাখিছোঁ পায়সৰ কাৰণে। এইফালে দালি, আৰু এয়া হৈছে কেপচিকাম পনীৰত বনাব। আৰু এইফালে মিক্স চব্জি, গোটেইখিনি ৰাতিয়ে কাটি থৈছে। আৰু মিক্স চব্জি এইফালে পিঁয়াজ, আলু, মাংসৰ কাৰণে কাটি থৈছে ধুনীয়াকৈ। আৰু এফালে আছে মাছ ভজা। আৰু এতিয়া চাহ একাপ খাই লওঁ। চাহ একাপ বহুত প্ৰয়োজন হৈছে মানে খাবৰ কাৰণে। ৰাতিপুৱা সোনকালে উঠি কাম ইফাল সিফাল কৰি থকা হৈছে। আৰু ৰুমটো ধুনীয়াকৈ মানে যিমানখিনি পাৰোঁ আৰু সজাই ৰাখিছোঁ। আৰু এইফালে ৰাতিপুৱাই লগাই দিলোঁ সেইটো হেপী বাৰ্থডে বেলুনখিনিও ফুলাই কৰি ধুনীয়াকৈ সজাই থৈ দিছোঁ। আৰু এইফালে দেউতাই দাড়ি কাটি আছে, কাৰণ কালি সময় নাপালে দেউতাই দাড়ি কাটিবলৈ। আৰু এনেকৈ ৰুমটো কেনেকুৱা লাগিছে মোক এবাৰ জনাবচোন। আৰু এইখিনি হৈছে মটন, ৰাতিপুৱাতে আনি পালে, 7:30 হৈছেহে মাথো আৰু এতিয়া। আৰু পায়সখিনি বনাই হৈ গ'ল। তাৰপাছত ইয়াতে বহাই দিছে মিক্স চব্জিখিনি বহাই দিছে। আৰু ইটো ছাইডত বহাই দিছে দাইল, ৰহৰ, মচুৰ, মগুৰ মিলাই কিনে দাইল বহাই দিছে। আৰু এফালে আমি ৰাতিপুৱা এতিয়া 9টামান বাজিছে আৰু খাব লৈছোঁ ভাত, মানে খাই লৈছোঁ আৰু খাই বৈ আজৰি হৈছোঁ। ভোকো লাগিছে সোনকালে উঠা। আৰু এইফালে মাছৰ মছলাটো ধুনীয়াকৈ ৰেডি কৰি আছে, মাছৰ মছলা ৰেডি কৰি আছে। আৰু এইফালে মাংসখিনি মেৰিনেট কৰি ৰাখি থৈছে। আৰু ইমান হাই কৈ দিয়া। এফালে মটন আৰু এফালে চিকেন ধুনীয়াকৈ বনাই আছে। ভিডিঅ'টো দিয়াই হোৱা নাই, তথাপিও যিমানখিনি পাৰোঁ মই দেখুৱাই থাকিম আপোনালোকক, আপোনালোকে ভিডিঅ'টো চাব। আৰু ইফালে বুবু শুই গ'ল, আৰু দেখিছে নাই মোক হাতত ধৰি আছে, মোক এৰাই দিয়া নাই। সেইটো কাৰণে ভিডিঅ' ভালকৈ কৰা হোৱাই নাই বাৰু, মানে কামতে লাগি আছোঁ যে সেইকাৰণে। তথাপিও মই যিমানখিনি পাৰোঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আশা কৰোঁ আপোনালোকেও ভিডিঅ'টি চাই ভাল পাব। আৰু আমাৰ খোৱা বোৱাখিনি বনাই আছে। আৰু
মাহীহঁত আহি পালেহি এনেকৈ আৰু আলহীবিলাক আহি আছে কিন্তু পোৱাহি নাই বাৰু বৰ্তমানলৈ মাহীহঁত আহি পাইছেহি আৰু সকলো কামতে লাগিছে মা দেউতা কামত ময়ো কামত আৰু হাজবেণ্ড আৰু মাহী ল'ৰাটো গৈছে হেৰিত কেক আনিব গৈছে আৰু আমাৰ পুষ্পু এইটো শুই গ'ল আৰু সি মোক হাতখনত ধৰি আছে সি এৰাই দিয়া নাই আৰু দেখুৱাই থাকিম মই আপোনালোকক আৰু এইফালে আমাৰ বনাই হৈ গ'ল পায়স কিমান টেষ্টি বনিছে নহয় পায়সখিনি আৰু এয়া হৈছে মাছৰ লগত মছলা সৰিয়হ আৰু বিলাহী মাছৰ জোলখিনিও খাই বহুত ধুনীয়া লাগিছিল আৰু এইফালে দালি পূৰা ঘি দি তৰকা মৰা দালিখিনিও খাই বহুত ধুনীয়া লাগিছিল আৰু এইফালে চিকেন আৰু এইখিনি হৈছে মাটন সকলোখিনি আইটেমে খাই বহুত বেছি ভাল লাগিছিলে আৰু লাষ্টত বনাই আছে পনীৰখিনি বনাই আছে বৰ্তমান হোৱাগৈ নাই বাৰু আৰু এইখিনি হৈছে মিক্স ভাজিখিনি সকলোখিনি প্ৰায় ৰেডিয়ে হৈছে আৰু এইখিনি চাটনি পদুনা আৰু তেতেলী একদম পূৰা জ্বলাকৈ বনোৱা চাটনি আৰু এইফালে হাজবেণ্ডে আনি পালে কেকটো এই নগাঁও বেকাৰ্ছ তাৰ পৰাই আনিছে আৰু বুবু হেপী বাৰ্থডে বুবু এফালে আলহীৰ কাৰণে পায়স মিঠাই বিস্কুট চানা ভুজিয়া আৰু গাখীৰ চাহ আয়োজন কৰিছোঁ এইফালে আহি পাইছে ডাঙৰ জেঠাই আৰু মা মাহী গোটেইকেইজনীয়ে বহি চাহ খাইছোঁ এইফালে হাজবেণ্ড ইমন আৰু এয়া দাদা দেউতা বৰ্তমান হৈছে কেক কাটিং টাইম কেকটো কাটিব দিয়া হোৱা নাই সেইকাৰণে কাটি দিয়া নাই আৰু প্ৰথমে সকলোৱে ফটো এখন উঠি আছে এফালে আইতাকে ফটো এখন উঠিছে চবেই আৰু সকলোৱে ফটো উঠি আছে আৰু ইমন মানে মাহী ল'ৰাটো যায় সি ভিডিঅ' কৰি আছে এয়া আছে দেউতা আপোনালোকে সকলোৱে চিনি পায় দেউতাক এফালে ফটো Paisa. Aku. Happy birthday to you. Good. Ini taste good. It tastes good. Kuah. Dita kan kuah dia. Dita kuah dia. Mak kuah dia. Oh. Mak kuah dia. Aida kakak. Dadak dia koi. Kakak. Aida koi dia Aida. Kakak koi dia kakak dia. Kakak koi dia kakak.
এইফালে এইফালে এই ল'ৰা এফালে কেক কাটি হৈ গ'ল আৰু এফালে খাবৰ সময় হৈছে বাবু আৰু দেউতাক প্ৰথমে দি লৈছে কাৰণ বাবুৰ অফিচ আছে যে আকৌ সি যাবগৈ লাগিব আৰু এইজনী হৈছে দাদাৰ ছোৱালীজনী খুব দুষ্ট হৈছে তাইক বেলুন লাগে ল'বলৈ আৰু গোটেইখিনি বহি আছে আৰু দাদাহঁত আহি পালে বৌহঁত আহি পালে আৰু একদম সকলোৰে মৰমৰ পিংকিজ ব্লগ যে সেইজনী তাইও আহি পালে তাই চাহ খাই আছে আৰু এয়া দাদাহঁতেও চাহ খাই আছে সকলোৱে চাহ খাই আছে আৰু এফালে পিংকি বৌয়ে সৰু সৰু ল'ৰা ছোৱালীকেইটাক ভাত খুৱাইছে তাই সৰু ল'ৰা ছোৱালীকেইটাক ভাত খোৱাত হেণ্ডেল কৰিব দিছোঁ আৰু তাই ইফাল সিফাল দৌৰা দৌৰি গৈ সকলোকে ভাত খুৱাইছে আৰু এতিয়া জেঠাই মাহীহঁত বৌ দাদা তেহেঁতে ভাত খাব বহিছে সময়ো হৈছে ভাত খোৱাৰ তো ধুনীয়াকৈ দি আছোঁ আৰু দাদাই মোক এইফালে কৈ আছে যে তই ভিডিঅ' কৰিলে মোক কবি মই ডাঙৰ পিচটো মানেকৈ খাই দেখুৱাই দিম আৰু সিবোৰ লগত ধেমালি কৰি আছে সি দেখুৱাই দিব ৰ'ব এয়া দেখিছে সি ধেমালি কৰি থাকে সি মোৰ লগত খুব আৰু এইফালে হৈছে পুচকুজনী তাইকো খুৱাই দিছে নাখায় তাইও ভালকৈ মাক বাপেকে খেলুৱাই খুৱাই আছে খাই হৈ গ'ল আৰু এতিয়া বাজিছে 4:30মান আমি ইমন মই হাজবেণ্ড মা সকলোৱে খাবলৈ বহিছোঁ আৰু এইবিলাক আইটেম ধুনীয়াকৈ সজাই লৈছোঁ ভিডিঅ' এটা কৰিম বুলি আৰু ধুনীয়াকৈ সজাই লৈ খাই ধুনীয়াকৈ পেট ফুল আৰু এতিয়া বাজিছে ৰাতি 7টামান বাজি গৈছে আৰু হাজবেণ্ডৰ লগৰ বন্ধু আৰু তেওঁলোকৰ ৱাইফ আহিছে আৰু আহিছে মামা মামী আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে বাবা মামা আৰু মামী কৈছিলোঁ যে তেওঁলোক আহিছে আৰু এয়া তেওঁলোকে খাইছে আৰু ইফালে হাজবেণ্ডৰ লগৰ তেনেকেই আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব বিৰাট ভাগৰ লাগিছে ৰাতিলৈ বিৰাট আৰু নচলে শৰীৰটো তেনেকুৱা লাগি গৈছেগৈ একদম যেনে তেনে চলাইছে ইফালে মামা মামী দেউতা মা চবেই কথা পাতি আছোঁ আড্ডা মাৰি আছোঁ আৰু এতিয়া আমি আছোঁ ৰাস্তাত আচলতে আলহীখিনি এতিয়াহে গৈছে আৰু যিমানখিনি ভিডিঅ' পাৰোঁ আজি বুবুৰ জন্মদিনৰ উপলক্ষে মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টি চাই আৰু এতিয়া বাজিছে 10:30 হৈছে আলহী গ'ল আৰু আমিও ঘৰলৈ যাওঁগৈ যাই কৰি ভাত খাই শুই থাকোঁগৈ আৰু বিৰাট ভাগৰ লাগিছে আৰু বুবুটো এইটো তো আশা কৰোঁ ভিডিঅ'টি আপোনালোকে চাই ভাল পাব আৰু বুবুক ইমান বেছি মৰম দিয়াৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ আচলতে মই ভবাই নাছিলোঁ বুবুক আপোনালোকে ইমান ভাল পায় বা ইমান বেছি মৰম কৰে তো বহুত বেছি ধন্যবাদ আমাৰ ফালৰ পৰা আৰু ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব আজিলৈ ইমানেই সকলো ভালেই থাকক বাই বাই